মই আপোনাৰ বাবে কেনেকুৱা সেইটো আপুনি মোক কৰা ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি যদি মোৰ বাবে সলনি হ'ব নোৱাৰে, মইনো আপোনাৰ বাবে কিয় সলনি হ'ম? মোৰ বাবে যদি আপুনি সলনি হ'ব পাৰে, ময়ো আপোনাৰ বাবে নিশ্চয় সলনি হ'ম। সত্যক লুকাই মিছা কথা সকলোৱে ক'ব পাৰে, কিন্তু সকলোৰে আগত নিজৰ দোষ স্বীকাৰ কৰিবলৈ সকলোৰে সাহস নাথাকে। সত্য কোনোদিন লুকাই নাথাকে, যাৰ বাবে সেই মিছা কোৱা মানুহজনক এদিন সকলোৱে মিছলীয়া বুলি মনত ৰাখে। যিজন মানুহে মিছা কথা নকয়, সেইজন মানুহে আনে মিছা কোৱাটো কেতিয়াও নিবিচাৰে। গৰ্বেৰে কওঁ আমি, দুখ আমাৰ জীৱনৰ সহযাত্ৰী। সুখ আৰু দুখ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। জীৱনত দুখ নাথাকিলে সুখৰ উপলব্ধি কৰিব নোৱাৰি।